আকৌ এবাৰ জনম ল'ম অহাবাকে ল'ৰা হ'ম তেনেকৈ ভিডিঅ' বনাইছে। চব ছোৱালী যদি অহাবাকে যদি ল'ৰাই হৈ থাকে তেতিয়াহ'লে মই বিয়া পাতিবলৈ ছোৱালী ক'ত পাম তাকে ভাবি আছোঁ। নমস্কাৰ ইউটিউব ফেমিলি, স্বাগতম জনাইছোঁ আপোনালোক সকলোকে মোৰ নতুন এটি ভিডিঅ'ত। আৰু বহুত দিন ভিডিঅ' বনোৱা নাই, সেইকাৰণে আজি বিচনাতে এই ভিডিঅ'টো আৰম্ভণি কৰিছোঁ। কি বনাম কি নবনাম এতিয়ালৈকে ভবা নাই, বনাম আৰু কিবা এটা ভিডিঅ'। অকল বিচনা কৰি থাক, বিচনাখন চিনিবা, মোবাইলটো চিনিবা, দিনটো বিচনাতে পৰিবই, মোবাইল পিটিকি শুই থাকিবি। বিচনাখন চিনি পাব লাগিব। তোক বিচনাখন মানে কিমান ডাঙৰ ডাঙৰ সপোন মইহে জানো। ৰাতি শুই পিনে সপোনখিনি সম্পূৰ্ণ নহয়, দিনতো সেইকাৰণে শুব লাগে। আকৌ দিনত নহ'লে মানে সপোনখিনি কমপ্লিট নহয়গৈ। এতিয়া দিনত শুইও অকণমান কমেই হয়, সিফালে সিফালে যাওঁতে সপোন দেখি পেলাই সপোনখিনি কমপ্লিট হৈ থাকে, দেখিবই নোৱাৰোঁ সপোনখিনি ভালকৈ। অকল সপোন দেখিলে হ'ব নেকি? ভৱিষ্যতৰ কথা কিবা এটা ভাবিব লাগে, কি কৰিম কি নকৰিম, নহ'লে এতিয়া কি কৰি খাম সেইটোতো ভাবিব লাগে। অকল হেৰি বিচনাখনত পৰি বহি থাকিবি আৰু ভাবিম নহয় ভৱিষ্যতৰ কথা। এতিয়া ভাবিবলৈ হ'ল, বয়সো হ'ল, বয়স ৰখি আছে বুলি ভাবি সৰু হৈ আছোঁ বুলি ভাবিলে সৰু হৈ থকা নাই, ডাঙৰ হৈ গৈ আছে যে। আজি ভাবিম ৰ ভৱিষ্যতৰ কথা, কি ক'ম কি নকওঁ। মা মই যে কথা এটা ভাবি আছিলোঁ, মানে জীৱনটোৰ কথা মই ভাবিব কৈছিলোঁ যে জীৱনটোৰ কথা ভাবিচোন। তাকে এতিয়া মই মোবাইলৰ ইনষ্টাগ্ৰামৰ ৰিল চাই থাকোঁতে তাৰমানে চব ছোৱালীয়ে ভিডিঅ'বোৰ বনাই আছে। আকৌ এবাৰ ল'ৰা হ'ম, ঐ নহয়, আকৌ এবাৰ জনম ল'ম অহাবাকে ল'ৰা হ'ম তেনেকৈ ভিডিঅ' বনাইছে। চব ছোৱালী যদি অহাবাকে যদি ল'ৰাই হৈ থাকে তেতিয়াহ'লে মই বিয়া পাতিবলৈ ছোৱালী ক'ত পাম তাকে ভাবি আছোঁ। বৰ ডাঙৰ কথা ভাবিছোঁচোন। এতিয়া এইবছৰ অহা বছৰ কথা ভাবিবি, এতিয়া এইবছৰ কি ভাবিছ? এতিয়া এজনী চাইছিলোঁ নহয় বিহুত এবাৰ। কি হ'ল সেইজনী? তাৰপৰা মই চিনাকি হ'লোঁ দেই। তাৰপৰা চিনাকি হৈ পিনে হোৱাটছআপ নম্বৰটো দিয়া বুলি ক'লোঁ। নাই মোৰ হোৱাটছআপ বুলি ক'লে। তাৰপৰা ফেচবুক একাউণ্ট আছে নাই ল'লোঁ, ফেচবুকো নাই বুলি ক'লে। তাৰপৰা আকৌ ক'লোঁ নহ'লে ইনষ্টাগ্ৰামটো আছে হপায়, ইনষ্টাগ্ৰামৰ একাউণ্টটোকে দিয়া আকৌ নহ'লে বুলি ক'লোঁ। এতিয়া ইনষ্টাগ্ৰামো নাই বুলি ক'লে। তাৰপৰা হেৰি কিহৰ একাউণ্ট আছে বুলি সুধিলোঁ, ষ্টেট বেংকৰ একাউণ্ট আছে বুলি ক'লে। তাৰপৰা ষ্টেট বেংকৰ একাউণ্ট আছে বুলি ক'লে। ক'লোঁ মই ষ্টেট বেংকৰ একাউণ্ট আছে যদি গুগল পে' নম্বৰটোকে এতিয়া গুগল পে'তে মেছেজ কৰিম বুলি। তাৰপৰা গ'লগৈ। তো গাইছ, আজি ভৱিষ্যতৰ কথাটো ইমানতে বাদ দিছোঁ। মায়েও হাঁহি দিলে। আজি মানে ভণ্টিৰ বাৰ্থডে আছে, তো এতিয়া বাৰ্থডে খাবলৈ যাম। এতিয়া সেইকাৰণে ওলাই মেলি লৈ বাৰ্থডে খাব যাম। তো আপোনালোকক বাৰ্থডেতে লগ পাইছোঁ আজি অলপ পিছত। তো গাইছ, এতিয়া মই আহি পাই গ'লোহি। তো একেবাৰে ওপৰলৈ যাব লাগিব, ভণ্টিহঁতৰ ৰুমটো একেবাৰে ওপৰত আছে। তো তাত গৈ পিনে আপোনালোকক ভালকৈ দেখাইছোঁ। পাই গ'লোহি ভণ্টিহঁতৰ ৰুম। এতিয়া সিহঁতি গমেই পোৱা নাই মই আহিছোঁ বুলি, কামত লাগি থকা যোৱা নাই। অঁ ধুনীয়া বনাইছ বাৰ্থডে গাল। জন্মদিনৰ বুলি মুখখন মিঠা ল'বলৈ চকলেট টিকে দিছোঁ। আৰু হেৰি তো গাইছ, এতিয়া মাহঁতো পাই গ'লহি। মায়ে, দাদা আৰু ভাইটি আহিছে তিনিটাই। আৰু এইফালে সকলোবিলাক ৰেডি কৰা হৈছে আৰু লাহেকৈ কেকটো কাটিব হৈছেগৈ আৰু। তো এইফালে এইখিনি লগোৱাই আছে, ধুনীয়া লাগিছে দেখিবলৈ। ভণ্টি আৰু বইনাই দুয়োটাই লগ লাগি পিনে এইখিনি কাম কৰিলে। বৰ ধুনীয়াকৈ সজাই থৈছে দুয়োটাই লগ লাগি পিনে আজি। তো বাকী কেক চেক কাটি লওঁ। তো সকলোবিলাক থুলমূলকৈ আপোনালোককো দেখাই থাকিম বাৰু, আপোনালোকে চাই থাকিব। কিবা এটা কৈ দেচোন। পেহী কোম্পানী কাম অকণমান আছিলে মানে, তো সেইকাৰণে পেহীক ফোন কৰোঁতে ক'লে মোৰ অলপমান যাওঁতে দেৰি হ'ব, তহঁতি কেক কাটি থাক বুলি ক'লে। তো সেইকাৰণে আকৌ ভাইটিক ফোন কৰিলোঁ, ভাইটিও অলপমান দেৰি হ'ব কেক কাটি থাক ক'লে। তো সেইকাৰণে ভণ্টিয়ে এতিয়া কেক কাটি থাকো কৈছে। তো এতিয়া কেক চেক কাটি মেলি ভাত পানী খাই মেলি আমিও সোনকালে যাবগৈ লাগিব। আজি বতৰটো বৰ ঠিক কৰি থকা নাই, তো সেইকাৰণে সোনকালে যাবগৈ লাগিব। দিয়া ভিডিঅ' দি বনাইছোঁ।
টিকেৰি মানুহ যে ইয়াৰ কাৰণে উঠি পিনে ওখ হৈছে তাৰমানে ফটো মাৰিবৰ কাৰণে সি মাৰি লওক কৃষ্ণ দেই জ্বলাই 20 বছৰ হৈ গ'ল Happy birthday, dear Muroha. Happy birthday to you. বঢ়িয়া ভিডিঅ'টো টিক টাক কৈ আছিলোঁ মই সেইটো টাইমতে তহঁতে কেক কাটিয়ে উলিয়ালি অঁ সেইটো জ্বলাই থাকোঁ দে আকৌ মই ৰখাই আছিলোঁ যে হেল্ল' আমি কেক কাটি আছোঁ এডভান্সটো কৰি দিওঁ আকৌ কম সুধা নাই কেনেকৈ আহিছে কষ্ট খাই দে গোটেই ৰখা মুখখন মেল ডাঙৰ মেল হা লুকুৱাই চাগিলে আকৌ খবৰ হৈ গ'ল ন তো গাইছ এতিয়া ভাত খাবলৈ হৈ গ'ল ভাত বাঢ়ি মেলি ৰেডি হ'ল পেহিহঁত নাই আমি সোনকালে খাই বৈ যাবগৈ লাগিব ব্ৰইলাৰ এইখিনি ৰাজমাহ দাইল কি মিক্স আছে কবি ভাজি চাটনি মা ভাইটি বইনাই ভণ্টি দাদা ভিতৰত আছে এতিয়া আমি খাই লওঁ তো গাইছ এতিয়া খাই বৈ হৈছিলেহে পূৰা দুবাৰবিটা বৰষুণ দিছে বাহিৰত বতাহ ধুমুহা বৰষুণ দিছে অলপ ৰখিব লাগিব এতিয়া বৰষুণ যাক এৰালৈকে তো গাইছ এতিয়া আমি ঘৰলৈ গৈ আছোঁ তো বৰষুণ যাক এৰিবলৈ ৰখোঁতে বহুতেই দেৰি হৈ গ'ল তো মাহঁতে বা গাড়ীত আহিছিলে কাৰণে সোনকালে গ'লগৈ মই ভাইটিক ৰখিব ক'লোঁ ৰখি পিনে মই আগতে গৈছিলোঁ তাৰমানে বাইকখন লৈ তো সেইকাৰণে এতিয়া লাহে গৈ আছোঁ এতিয়া বৰষুণ এৰাৰ পিছত তো আজি ভিডিঅ'টো ইমানেই আছিলে এনেই নৰ্মেল ভিডিঅ' বনাইছিলোঁ আৰু তো যদি ভিডিঅ'টো চাই পিনে ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব কি কৰিব আৰু ইমানেই আৰু লগ পাম নতুন এটা ভিডিঅ'ত আপোনালোক সকলোকে তেতিয়ালৈকে বাই বাই